হেল্ল' এভৰিৱান, আজি আচলতে অকণমান ওলাই আহোঁ বুলি ভাবিলোঁ। কাৰণ আমাৰ অসমত ইমান ধুনীয়া ফ্লাৱাৰ ব্লজম ছিজন চলি আছে। মানে ৰাস্তাটো দেখিছা নাই, ইমান ধুনীয়া ফুলবোৰ ফুলি আছে নহয়। অকণমান ওলাই গ'লেই মনটো ভাল লাগে। আৰু এইফালে আহি থাকোঁতে যেতিয়া বোকাখাতে পালোঁহি, ভাবিলোঁ যে হনুমান মন্দিৰতে এপাক সোমাই যাওঁ। যিহেতু ভাবিয়ে আছিলোঁ বহুত দিনৰ পৰা মন্দিৰভাগ আকৌ নতুনকৈ স্থাপিত কৰিছে, তো ভাবিলোঁ সোমাই যাওঁ। সেইকাৰণে চাকি লৈ ল'লোঁ বাহিৰতে আৰু তাৰ পাছতে মন্দিৰ ভাগলৈ সোমাই গ'লোঁ। কিন্তু আমি গম নাপাওঁ যে ভিতৰত চাকি জ্বলোৱাৰ কোনো ব্যৱস্থা নাই। আচলতে তলত থকা হনুমান বাবাৰ মূৰ্তিৰ কাষতে আচলতে চাকি ধূপ জ্বলাব দিছে। নাজানিলোঁ কাৰণে লৈ গ'লোঁ। তাৰপৰা কৈ দিয়াত আকৌ আহি তাত জ্বলালোঁ। তাৰপাছতে ওপৰৰ পৰা ভিউটো চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। আৰ্কিটেকচাৰটো আচলতে সঁচাই বহুত ধুনীয়া দেই। আৰু ভাবিলোঁ বোকাখাত আহিছোঁৱে যেতিয়া কলপাতৰ পুৰি টেষ্টটোও লৈ লওঁ। আৰু টেষ্টিকৈ খাই ঘৰলৈ ঘূৰি আহিলোঁ। বাই বাই, থেংক ইউ ফৰ